তো কলেজবিলাকত যেতিয়া ফেচাচ বা অইন যিকোনো অনুষ্ঠানেই হওক তো তেতিয়া মানে কিমান ভাল লাগে তো আমি সকলোৱে জানো। আৰু এইবাৰ যিখন মানে আগিয়া মহাবিদ্যালয় আছিলে আৰু এইবাৰ আগিয়া মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন। আৰু এয়া দেখিছে ৰাতিৰ ভাগৰ পৰিৱেশ, এয়া আগিয়া মহাবিদ্যালয় কি ধুনীয়াকৈ দেখিছে বন্তি প্ৰজ্বলন কৰিছে এইটো। আৰু এইটো ড্ৰোন শ্বট হৈছে আৰু এয়া চাওক আপোনালোকক দেখাই দিছোঁ কি ধুনীয়াকৈ লিখিছে এইটো। আৰু এইবাৰ ৰূপালী জয়ন্তী উদযাপনৰ বাবে কি কি কাৰ্যসূচী হাতত লৈছে তো আপোনালোকক সম্পূৰ্ণখিনি দেখাবলৈ চেষ্টা কৰিম। তো বলক আজি আগিয়া মহাবিদ্যালয়ত স্মৃতি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাইনেলি আহি পালোঁ কলেজ আৰু এতিয়া মানে ৰেডি হৈ আছে সকলোৱে ওলাব। আৰু ওলোৱাৰ আগতে সকলোৱে ধুনীয়াকৈ শাৰী পাতি লৈছে আৰু ইয়াত দেখিছে বেনাৰত লেখা আছে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন আৰু এয়া আদৰণি জনাইছে। আৰু ইয়াতে মানে বহুতে বিভিন্ন প্ৰকাৰৰ সাজ পাজলি মানে পিন্ধিছে আৰু আপোনালোকক প্ৰতিটো দেখাই আছোঁ। আৰু এনেদৰে আৰম্ভ হৈ গ'ল শোভাযাত্ৰা। আৰু এনেদৰে আৰম্ভ হৈ গ'ল শোভাযাত্ৰা। কিমান দূৰ যাব? আগিয়ালৈকে যাব। আগিয়ালৈকে না? আগিয়াৰ মানে পইণ্টৰ পৰা সেইফালে হ'ব। তো যিহেতু ৰূপালী জয়ন্তী আৰু এইবাৰ মানে ডাঙৰকৈ উদযাপন কৰিছে আৰু এয়া চাওক ৰিপৰ্টাৰো আহিছে, সুধি আছে কিবা কিবি আৰু এনেদৰে আগবাঢ়ি আছোঁ আমি। আৰু এই ড্ৰেছটো যে পিন্ধিছে এই ড্ৰেছটো মানে ভাল লাগিছে আৰু কিবা এটা মানে সকলোৰে পূৰা একে একে হৈ গৈছে আৰু দেখা নাই মজা। আৰু এনেদৰে গৈ গৈ ভাল লাগি আছে আৰু বহুতে ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি আছে। আৰু এইটো ভাইটিয়ে কি এইটো মানচালিংকা, ইহঁতৰ ভাষাত মানে এইটো মানচালিংকা বুলি কয়। তো ভাল লাগি আছে আৰু গৈ গৈ না অলপ। আৰু এই ইহঁতৰ যে মূৰত যে দেখি আছে পাখিবিলাক এইবিলাক মানে ৰিয়েল মানে অৰিজিনেল পাখি হয়। আৰু যিহেতু আমিও নাম ধৰোঁ তো এনেদৰে নাম দেখা পালে মানে কিবা এটা ভাল লাগে। আৰু আমি ইয়াতে অলপমান ৰখি দিলোঁ আৰু যিহেতু ৰ'দ দিছে আৰু এনেদৰে শোভাযাত্ৰা শেষ হৈ গ'ল। তো এনেদৰে ঘূৰি আহিল। আৰু সন্মুখত দেখিছে যিমান ডাঙৰ ফিল্ডখন ষ্টেজখনৰ সিমান ডাঙৰ আৰু মানে আচুৰ্য বৰপাত্ৰ আহিব আৰু বিভিন্ন প্ৰকাৰৰ কাৰ্যসূচী আছে। তো আপোনালোকক দেখাই আছোঁ। দেখুৱাৰ আগতে শোভাযাত্ৰাৰ পৰা আহি আপোনালোকে জ'চ চাওক নে কাৰ কিমান জ'চ দিছে দেখিছেনে? বা বেয়া লাগিছে দে আৰু। যি নহওক ৰ'দত ঘূৰি ঘূৰি ছোৱালীখিনিতো মেকআপখিনিতো শেষ হ'লে তাৰপিছত কিন্তু পেটটো শেষ হ'ব দিয়া নাই। আৰু ইয়াত দেখিছে মানে ধুনীয়াকৈ আহি বুট খাব দিছে। আৰু এইবিলাক দেখিছে নে কি ধুনীয়াকৈ মানে পতাকা উত্তোলন কৰিছে, ভাল লাগিছে আৰু কিবা এটা। সকলো হৈ গ'ল। এতিয়া অলপমান কলেজখন আপোনালোকক দেখাই দিছোঁ আৰু দেখাই দিব আমাক ভিডিঅ' যদি ময়ো পঢ়িছিলোঁ ইয়াতে, কিন্তু হ'লেও আৰু এতিয়া মানে বহুত কিবা কিবি হৈছে তো দেখাই দিছোঁ আহক। আৰু কিবা কিবি মানে বহুত কিবা কিবি হৈ গৈছে দেখা নাই। কলেজত থাৰ আহি পাইছে আৰু এয়া হৈছে সন্মুখৰ পৰিৱেশ আৰু ধুনীয়া কৰি এয়া চাওক গছ ৰোপণ কৰিছে। আৰু এয়া ৱাল আমি যেতিয়া আছিলোঁ মানে এনেদৰে ৱাল নাছিলে। তো এয়া চাওক মানে কলেজখন বহুত অলপ পৰিৱৰ্তন হৈ গৈছে। আৰু এয়া চাওক সন্মুখৰ পৰিৱেশ কলেজৰ। তো আহিছিলোঁ কলেজখন দেখুৱাব কিন্তু লৈ গ'ল ভাত খাবলৈ, মানে বহুতো ভিৰ হৈছে। মানে যিমান আহিছে তো সকলোকে মানে এনেদৰে ভাত খুৱাইছে। আৰু এয়া চাওক মানে এই নামপাতিৰ দলটো এইটো মানে বহি গৈছে আৰু আমাৰ ক'ত দিছে তো আমাৰ দিছে ইয়াতে মানে কিবাকে পালোঁ আৰু সিহঁতো হৈ গ'ল। আৰু এতিয়া ইয়াতে মানে কিবা কিবি অনুষ্ঠান হৈ আছে। আৰু এতিয়া আপোনালোকক ডাইৰেক্ট মানে ৰাতি দেখাই আছোঁ। তো আচাৰ্য বৰপাত্ৰ আহি আছে তো ডাইৰেক্ট আপোনালোকক ৰাতিৰ ফাংচন দেখাই আছোঁ। আৰু আমাৰ এই বিহুৱে হওক বা কলেজত যিকোনো অনুষ্ঠানে হওক মানে ল'ৰাকেইটা ডেন্স কেইটা থাকিব, এইটো মানে মজা।
আৰু কিমান আৰু ডান্স চাব তো যদি ভিডিঅ'টো ভাল পালে তো চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব তো ধন্যবাদ